sympathy আৰু empathy দুটা শব্দ একেজেনে লাগিলেও কিন্তু দুটা শব্দ সম্পূৰ্ণ বেলেগ দুটা অৰ্থ। মই সৰুৰে পৰা পিতৃহাৰা হোৱাৰ বাবে বহুতেই মোক sympathy দেখাইছে, বহুতেই মোক বেচেৰি ফিল কৰাইছে, এনেকুৱাকৈ sympathy দেখাইছে। আৰু জানো কেলে, কিন্তু সৰুৰে পৰাই কোনোবাই মোক sympathy দেখালে মোৰ কিন্তু বহুত বেয়া লাগে, মোক বহুত বেচেৰি ফিল কৰালে কিন্তু মোক বহুত বেয়া লাগে। আজিকালি যদি কোনোবাই মোক sympathy দেখায় মই চিধাই কৈ দিওঁ, আপুনি যিমান পটু মোক দেখাইছে, আচলতে যিমান বেচেৰি মোক ফিল কৰাইছে মই এনেকুৱা নহয়। আলহামদুলিল্লাহ, মোৰ জীৱন বহুত ভালকৈ পাৰ কৰি আছোঁ, বহুত ভাল জীৱন যাপন কৰি আছোঁ, মই একদম বেচেৰি নহয়। আচলতে কি জানে, মানুহবোৰে ভাবে যে sympathy দেখালে হয়তো মই মোৰ সন্মুখত থকা মানুহজনক বহুত ভাল পাম, কিন্তু তেনে কোনো কথা নহয়। আপুনি যদি কাৰোবাক দেখাব আছে empathy দেখাওক। sympathyয়ে মানুহক মনটোক দুৰ্বল কৰি দিয়ে। আপুনি যি পৰিস্থিতিত ভুগি আছে, আপোনাৰ সেই পৰিস্থিতিৰ পৰা উঠি অহাৰ ক্ষমতাও যেন নোহোৱা হৈ যায়, কিন্তু empathyয়ে আপোনাৰ মনত সাহস দিয়ে, আপোনাৰ মনটোক ষ্ট্ৰং কৰি দিয়ে। গতিকে কাৰোবাক দেখাব আছে যদি আপুনি empathy দেখাওক। যেনে ধৰক কাৰোবাৰ ডাঙৰ বেমাৰ এটা হৈছে, কাৰোবাৰ কেঞ্চাৰ হৈছে, আপুনি গৈ sympathy দেখালে যে ইমান সৰু ল'ৰাটোৰ ইমান কম বয়সতে ইমান ডাঙৰ বেমাৰ এটা হৈছে, কি হ'ব, বাকী জীৱন চোৱা আছে দেখোন, ইমান কম বয়সতে ইমান ডাঙৰ বেমাৰটো হৈছে, এইটো বেমাৰটো ভাল হোৱাৰো ইমান চান্স নাথাকে, কি হ'ব। আৰু যদি আপুনি empathy দেখুৱাব যায়, তেতিয়াহ'লে আপুনি ক'ব যে ধেই এইটো কিবা টেনশ্যন লোৱাৰ কথা নেকি, ইমান ডাঙৰ ডাঙৰ বেমাৰৰ ট্ৰিটমেণ্ট ওলাইছে, কেঞ্চাৰ বেমাৰৰ ইমান ভাল ভাল ট্ৰিটমেণ্ট ওলাইছে, মানুহ ভাল হৈ গৈছে, একো টেনশ্যন লোৱাৰ কথাই নাই, তুমি ইমান সৰু ল'ৰা, তোমাৰ গোটেই ভৱিষ্যতে আছে, তুমি আৰু কিমান কাম কৰিব লাগিব, তোমাৰ সপোনবোৰ পূৰণ কৰিব লাগিব, তুমি ভাল হ'বই লাগিব, তুমি মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব, শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব লাগিব, এইবোৰ বেমাৰৰ কথা একদম চিন্তা নকৰিবা, তুমি ট্ৰিটমেণ্ট কৰা, তুমি ভাল হ'বাই। এইটো হৈছে আচলতে empathy। গতিকে কাৰোবাক যদি দেখাব আছে empathy দেখাওক, sympathy নহয়।